আশা কৰোঁ গাইজ সকলোৰে খবৰ পাতি ভাল আৰু মই যাই আছোঁ কলেজত কিবা এটা কাম আছে সেইকাৰণে কলেজত যাই আছোঁ কিবা আধাৰ কাৰ্ড জমা দিব লাগে আৰু সেইকাৰণে মই কলেজত আহিলোঁ আৰু এফালে আমাৰ এওৰাটো পৰি আছে এওৰাটোক মই লাগ পামেই আৰু এইফালে সীমন্ত ৰখি আছে মোক সীমন্তৰ লগত মই এতিয়া যাই আছোঁ কলেজৰ ভিতৰত আৰু আজি যিহেতু বুধবাৰ বজাৰগিলা বহিব ধৰিছে লাহে লাহে আৰু কলেজৰ ভিতৰত আহি কিনে ইয়াতে বহিলোঁ মানে টাইম হোৱা নাই অলপ সোনকালে আহি গ'লোঁ আৰু দেখিছেনে চলি তলি আহাই নাই মানে তাৰপিছত ভাবিলোঁ অলপ বেলেগ ৰুমৰ ফালে আহোঁ আৰু আহি গ'লোঁ আমাৰ অনলাইন ক্লাছ কৰা ৰুমত এইটো অনলাইন ক্লাছ কৰা ৰুম আৰু চৰকাৰে দেখিছেনে কিমান সুবিধা কৰি দিছে ভাল লাগে এইবোৰ বস্তু দেখা পায় আৰু এইফালে আহিলোঁ ছিকিউৰিটি ৰুমত ছিকিউৰিটিত মানে ইয়াত বহুত ধৰণৰ প্ৰজেক্টগিলা কৰাই আছে যাৰ প্ৰজেক্টগিলা ভাল হৈছিলে এইগিলা প্ৰজেক্ট থৈ দিছে এতিয়ানো চাব পাইছে আপোনালোকে চবে এইগিলা প্ৰজেক্ট কৰাই আছে দেখিছেনে তাৰপিছত এইফালে মেমে কিবা বহি জমা লৈ আছে আৰু এখন আছে আমাৰ স্কুলৰ বাগিচা মানে এটা গাছ গছনি ফুল চুল গোটাই আছে আৰু আজি বুধবাৰ যিহেতু বজাৰগিলা বহি পাতিছে আৰু মই আন্ধুকো বাই বাই দি কিনে মই এতিয়া ঘৰত যাই আছোঁ আৰু গাইজ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব